এতিয়া বিয়াখন ঠিক হ'ল যেতিয়া এতিয়া মায়ুৰটো অকমান কিবা সোধা বছৰ কথা আছে এইবাৰ পচন্দ হৈছে নে নাই অ মাজনীয়ে আছো ইটা সিদিনাখনে লিখিয়াই তই আহি চাইগে লিখিয়াটো পচন্দ হৈছে ইটা তোৰ পচন্দ হৈছে না পচন্দ হৈছে পিছে বিয়াৰ কাৰণে আগবাঢ়িব পাৰো ইটা এই বিয়াখনত কি কি লাগব বিয়াখনত মোক গড্ৰেজ লাগবে বিতে গড্ৰেজ গড্ৰেজ কি কৰ তোৰ চুলি পকাই নাই গড্ৰেজ নহয় বিতে কাপোৰ খালা দি গড্ৰেজ লাগব গড্ৰেজ সব আৰু কি লাগব আৰু যে নহয় মস্ত একটা বিছনা দি লাগব মস্ত বিছনা হে তই কি কৰ তাতে কিবা ফুটবল খেলাৰ প্ৰেক্টিচ কৰিবি নেকি বিতে ভৱিষ্যতৰ কথা আছে এতিয়া আমি চাৰটা পিছত তো ছয়টা পিছত ছয়টা তাৰমানে মনটো দি তই ফুটবল খেলা টিম বনাবি বিতে যাওঁ নালগে যাওঁ একেবাৰে মই এটা ফোনকে লগাই চাওঁছো ইমান মনটো আজি মনত পৰি আছে কলে দেখো লগা নাই কলটো আপেণ্টাই আছিল নেকি জানটো ফোন কৰিছে মই পাগল হৈ গৈছো জানটোৱে ফোন কৰিছে মই পাগল হৈ গৈছো ৰে জানটো থচি হেল্ল' মোৰ জানটো মোৰ ফোনটো মোৰ বৰপিনী কলটো তুমি কি কৰি আছা মোৰ কথা কলটো কি কৰিম আৰু কুকুৰ খুটি ধৰি গন্ধি তোমাৰ লগত কথা পাতি আছো জানতো মোৰ তোমাক দেখা পাৱাৰ পৰা একেবাৰে ইমান বুকুখানে একেবাৰে হৰে মমৰে পৰে একেবাৰে ধান বনা থাকিবানো একেবাৰে ভৰিৰ তলাখান বুকু জলকীয়াই পৰাই দি পৰে হমটো তোমাক লগ কৰো লাগছি হমটো মোৰ কথা কলটো মোৰ কি হৈছে তোমাক দেখাৰ পৰা মোৰ পেনটো ঢিলা হৈ যায় এনেকুৱা হৈছে তাৰমানে মোৰ একদম মই পাগল হৈ গৈছো তোমালোকৰ ঘৰলৈ গৈছিলোহে মই কিন্তু তোমাৰ নামটো সুধিব নহল নহয় তুমি কোৱাচোন মোৰ নামটো বতাহী তোমাৰ নামটো ইমান ধুনীয়া লাগি তোমাৰ নামটো শুনাতে মই একেবাৰে ৰবয়ে কিবা তোমাৰ কিবা হ'ল নেকি কিবা এটা শব্দ শুনিছো নাই এই ওচৰতে এডাল ক'লা কচু গাছ বাগেৰি বসছে তোমাক আজি মই লগ কৰিব পাৰিম নেকি আহা পিছে আজি কিন্তু প্ৰথম লগ কৰিম দেই কিন্তু এটা বস্তু লাগিব ইমান দেৰি কৰি থাকে ইমান মোৰ মনত পৰি আছে সেইকাৰণে মই ইমান সোনকালতে আহি পালো ইমান এতিয়ালৈকে আহিয়ে পোৱা নাই ইমান দেৰি কৰি আছে আহিলা ইমান মনত পৰে জানতো মোৰ কি আনিছা আনিছো তোমালৈ বহুত আনিছো প্ৰথমতে এইটো লোৱা নৰসিংহৰ পাত
সদায় আঞ্জাত দি থাকিবা মোলৈ সদায় মনত পৰি থাকিব এইটো আৰু আনিছো তোমালৈ এইযোৰ হাঁহ আনিছো সদায় তামোল খুন্দি খাবা মোলৈ তামোল খুন্দি থাকোঁতে মোলৈ মনত পৰি থাকিব আৰু লাগিব নেকি আৰু আনিছো বস্তু মোৰ ভৱিষ্যত বৰ ধুনীয়া কাম হ'ব জানতো আৰু আনিছো এইটো তোমালৈ ফুলত থোপা আনিছো ভাল লাগিছে নে ভাল লাগিছে ক'ত গেলে এই গুণাক কাটি নষ্ট যাতি এই ঘৰ থাকবা দিলে এই ঘৰত নাথাকে লুমাই ঘূৰি ফুৰিব হা ডাঙৰ মোবাইল লৈছে আৰু মানে ফোন কৰি থাকিব আৰু অ'ত কাক বা ক'ত কেনেকে লগ কৰিব গৈছে বাপ্পাকে আজি যদিহে পাওঁ খাই দি তুমি কিন্তু মোক আৰু কিবা কিবি দিব লাগিব হ'ব মই তোমাক বিলাস দিম পেটিকুট দিম আৰু নখ পালিচ দিম